হেল্ল' এভৰিৱান সকলোকে আজি আমাৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি এডিআৰই 2022ত আহি যোৱা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আগন্তুক এডিআৰইত আহিব লগা কেইটামান কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মেডিকেল কলেজ অফ আছাম এষ্টাব্লিছড? এই কুৱেশ্যনটো এডিআৰই 2022ত আহি গৈছে। অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডিব্ৰুগড়ত অৱস্থিত। এই কলেজখনক প্ৰথমতে বেৰীহুৱেট মেডিকেল কলেজ নামেৰে জনা গৈছিল আৰু এই 1947 চনত স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ মাছ মেকিং ইজ প্ৰিডমিনেণ্টলি প্ৰেক্টিছড? এই কুৱেশ্যনটো এডিআৰই 2022ত অহা। নিম্নলিখিত কোনটো স্থানত মুখা সজোৱা প্ৰাধান্যতাৰে চৰ্চা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মাজুলী। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মডাৰ্ণ থিয়েটাৰ হল অফ আছাম বাণ থিয়েটাৰ ইজ লোকেটেড ইন? এই কুৱেশ্যনটো এডিআৰই 2022ত অহা। অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, তেজপুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ লেক অফ আছাম ৱাজ ইমাৰ্জ আফটাৰ দ্য ডিভেষ্টেটিং আৰ্থকুৱেক 1897 অফ আছাম? 1897 চনৰ বিধ্বংসী ভূমিকম্পৰ পাছত অসমত কোনটো হ্ৰদৰ সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চান্দুবি হ্ৰদ। 1897 চনৰ ভূমিকম্পৰ পাছত অসমত চান্দুবি হ্ৰদৰ সৃষ্টি হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ন'ন এজ দ্য চ'ৰ অফ ধেমাজি? নিম্নলিখিত কোনখন নদীক ধেমাজিৰ চকুলো বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, জীয়াঢল। জীয়াঢল নদীখনক চ'ৰ অফ ধেমাজি বা ধেমাজিৰ চকুলো বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ফৰেষ্ট অফ আছাম ইজ ন'ন এজ দ্য আমাজন অফ দ্য নৰ্থ ইষ্ট? অসমৰ কোনখন বনাঞ্চলক উত্তৰ পূবৰ আমাজন বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, দিহিং পাটকাই। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আদাৰ নেম অফ বৰাক ভেলী? বৰাক উপত্যকাক আন কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, সুৰুমা ভেলী। নেক্সট কুৱেশ্যন, আচাৰীকান্দি ভিলেজ ইন আছাম ইজ ফেমাছ ফৰ? অসমৰ আখাৰীকান্দি গাঁওখন কিহৰ বাবে বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, টেৰাকোটা। আচাৰীকান্দি গাঁওখন টেৰাকোটাৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচেছ ইজ ন'ন এজ দ্য পিৰামিডছ অফ আছাম? নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চৰাইদেউ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক অফ কাৰ্বি প্লেটিউ? কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সিংহাসন।